থাকে যে আমি খিলঞ্জীয়াৰ পক্ষত আছোঁ, আমি জাতীয়তাবাদী চৰকাৰ। কিন্তু জাতীয়তাবাদী চৰকাৰ এখন থকাৰ পিছতো, খিলঞ্জীয়াৰ চৰকাৰ বুলি তেওঁলোকে দাবী কৰি থকাৰ পিছতো কেনেকৈ খিলঞ্জীয়া মানুহৰ ওপৰত বহিৰাগত আছাম বনিয়া গোষ্ঠীয়ে কিয় আক্ৰমণৰ ৰচনা কৰি আহিছে। আজি আপোনালোকে নিশ্চয় গম পাইছে যে সিদিনা বেলতলাত অজয় সিং নামৰ এগৰাকী বহিৰাগত ব্যৱসায়ীয়ে 3জনকৈ আমাৰ সদস্যক প্ৰহাৰ কৰাই নহয়, বাকী আন যিজন অজয় খাউন বুলি এজন যুৱক, তেওঁ কুঁহিয়াৰৰ ৰসৰ ব্যৱসায় কৰি আছিল অজয় সিঙৰ দুৱাৰ মুখত। কিন্তু অজয় সিং নামৰ বহিৰাগত ব্যৱসায়ীজনে বাৰে বাৰে আমাৰ যিজন অসমীয়া খিলঞ্জীয়া যুৱক, তেখেতৰ ওপৰত বাৰে বাৰে তেওঁ বাধা প্ৰদান কৰি আহিছিল। যেতিয়া বাধা প্ৰদান কৰি আহিছিল, এই যিজন অসমীয়া যুৱক খাউন নামৰ, তেখেতে আমাক বিলাচী থানাত কিছু অভিযোগ দিছিল। এই অভিযোগ পোৱাৰ পিছতে আমি কথাটো মীমাংসা কৰাৰ বাবে অজয় সিঙৰ দোকানলৈ সিদিনা গৈছিলোঁ। যেতিয়া যোৱাৰ পিছত তাত থকা 2জন অসমীয়া, এজন আছিল আপোনাৰ আগতে বিলাচী থানাতে আছিল, তেখেত আমাৰ যুৱকজনে বাধা প্ৰদান কৰিলে, অৰ্থাৎ কটাকটি কৰিলে। কটাকটি কৰাৰ পিছতেই আমি অজয় সিঙৰ লগত বুজাবুজি কৰিবলৈ নাপাওঁতে কল্যাণ ভাগৱতী আৰু তেওঁৰ 2জন ভেৰণীয়া বাহিনীয়ে আমাৰ ওপৰত আক্ৰমণৰ সূচনা কৰিলে। আৰু এই আক্ৰমণ যেতিয়া হয়, আমি নিজকে বচোৱাৰ বাবে যেতিয়া চেষ্টা কৰিলোঁ, তেতিয়া 2 পক্ষৰ মাজত প্ৰচণ্ড সংঘাতৰ সৃষ্টি হয়। আচল সংঘাতটো সৃষ্টি নহ'লহেঁতেন যদিহে কল্যাণ ভাগৱতী নামৰ তথাকথিত কংগ্ৰেছী গুণ্ডাজনে আমাৰ ওপৰত আক্ৰমণ কৰিবলৈ অজয় সিঙক পৰিচিত নকৰিলেহেঁতেন। আৰু অজয় সিঙে নিজকে যদি অসমীয়া বুলি ভাবি থাকে, তেনেহ'লে অজয় সিঙে মাত্ৰ 4 ফুটৰ ঠাই এটাত খাউন নামৰ অসমীয়া যুৱকজনক কুঁহিয়াৰৰ ৰসৰ ব্যৱসায় কৰিবলৈ দিয়াত আপত্তি কিহৰ আছিল। যা হওক, অজয় সিঙে তেওঁৰ ভেৰণীয়া বাহিনীৰ জৰিয়তে বিলাচী থানাৰ সদস্যবোৰক আক্ৰমণৰ কৰিলে। আৰু এই আক্ৰমণৰ পিছতেই 3জন নহয় 5জনকৈ যুৱকক অতি অমানৱীয়ভাৱে জেল হাজতলৈ প্ৰেৰণ কৰিলে। আজি আমি এই কথা চৰকাৰক প্ৰত্যক্ষভাৱে ক'ব বিচাৰিছোঁ যে যিকেইজন প্ৰকৃততে অপৰাধী আছিল, অপৰাধীকেইজনক আপোনালোকে নিশা 2 বজাত কিয় মুকলি কৰি দিলে? যদি তেওঁলোক সঁচাকৈ দোষী আছিল, তেওঁলোকক গ্ৰেপ্তাৰ কৰাটো উচিত নাছিল নে তেওঁলোক কাৰাগাৰলৈ যোৱাটো বাঞ্ছা নাছিল? দেখিছে যে অসমত বহিৰাগত ব্যক্তি দপদপনি আৰু আগ্ৰাসন ক্ৰমাৎ বাঢ়িবলৈ ধৰিছে। এই আগ্ৰাসন বাঢ়ি থকা সময়তে আমাৰ অসমৰ কিছুমান খিলঞ্জীয়া বদনে, যিসকল অসমীয়া বুলি নিজক গৰ্ব কৰে, অহংকাৰ কৰে, তেনেকুৱা কিছুমান ব্যক্তিয়ে যদি বহিৰাগত অজয় সিং নামৰ ব্যক্তিজনৰ নেতৃত্বত অসমীয়া খিলঞ্জীয়া যিজন ব্যক্তিয়ে 4 ফুটীয়া এখন দোকান দি আছিলে, কুঁহিয়াৰক বিকি আপোনাৰ পেটৰ ভাত মোকলাইছিলে, তেনেকুৱা এজন যদি ব্যক্তি যদি কোনোবাই যদি অজয় সিঙৰ নেতৃত্বত যদি মাৰধৰ কৰে আৰু মাৰধৰ কৰাৰ পাছত তেওঁ যদি মুকলি আকাশৰ তলত ঘূৰি পায়, সি কিন্তু সঁচাকৈ ৰহস্যজনক বিষয়। মই অসমবাসীক এটা অনুৰোধ কৰিব বিচাৰিছোঁ যে যি আপোনাৰ খণ্ডযুদ্ধ হৈছিলে, যি আপোনাৰ হতাহতি হৈছিলে, 2 পক্ষৰ মাজতে থকা ব্যক্তিসকল আঘাত হৈছে। গতিকে আমি এটা কথা ক'ব বিচাৰিছোঁ, এই পক্ষত হোৱা যি আপোনাৰ ঘটনা, ইয়াক উচিত ন্যায় তদন্ত কৰিব লাগে। আৰু এনেকুৱাকৈ যিসকল ব্যক্তিয়ে বহিৰাগত ব্যক্তিৰ নেতৃত্বত বদন হিচাপে অসমীয়াৰ ওপৰত অত্যাচাৰ চলায়, তেনেকুৱা ব্যক্তিক অসমৰ ৰাইজে চিনাক্ত কৰিব লাগে। নহ'লে কিন্তু আহি থকা দিনত অসমৰ প্ৰত্যেকজন মানুহ কিন্তু ভগনীয়া হ'ব। অসমীয়া আৰু অসমীয়াৰ মাজত যিটো খণ্ডযুদ্ধ হৈছে, ই কিন্তু আহি থকা দিনত মানে ভূত ভৱিষ্যতৰ কাৰণে এটা অশনি সংকটৰ সৃষ্টি কৰিব। গতিকে আমি এটা কথা ক'ব বিচাৰিছোঁ যে আমি কোনো অসমীয়া খিলঞ্জীয়া ব্যক্তি আমি বিৰোধিতা আজিলৈকে কৰি পোৱা নাই আৰু কেতিয়াও কোনো কাৰণত নকৰোঁ। কিন্তু এটা কথা আমি এবাৰ স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে অসম আৰু অসমীয়াক ভাল পোৱা প্ৰত্যেকজন ব্যক্তিক আমি ইয়াৰ পৰা এটা অনুৰোধ কৰিব বিচাৰিছোঁ যে আপোনালোকে কেতিয়াও কোনো কাৰণত বহিৰাগত যিকোনো ব্যক্তি, যিকোনো মূল্যৰ বিনিময়ত আপোনালোকে বিক্ৰী হৈ নাযাব। কাৰণ অসমখনৰ গতি ইতিমধ্যে বৰ বেয়ালৈ গতি কৰিছে, য'ত আমি দেখিছোঁ যে চৰকাৰী পক্ষই হওক বা বিভিন্ন পক্ষই হওক অসমৰ এই গতিক ৰোধ কৰিব পৰা নাই। বহিৰাগত ব্যক্তি আগ্ৰাসন দিনে দিনে চলিছে। ইয়াত আমি কেৱল উত্তৰ অসম বা আপাৰ আছাম, ল'ৱাৰ আছাম, আহোম, কোচ, কলিতা, মটক, মৰাণ আপোনাৰ ইয়াৰ স্থায়ী বাসিন্দা, অস্থায়ী বাসিন্দা আমি চাই লাভ নাই। গোটেইখিনি আমি অসমীয়া মানুহ, অসমৰ কাৰণে কাম কৰিব লাগিব। গতিকে আমি কেৱল গুৱাহাটী, কেৱল শিৱসাগৰ, কেৱল যোৰহাটৰ কাৰণে কাম কৰিলে নহ'ব। সমগ্ৰ অসমৰ কাৰণে যদি কাম কৰিব লাগিব, বহল মনে আমি সকলোবিলাক মানুহ একত্ৰিত হৈ আহি থকা অনাদি অনন্ত কালৰ কাৰণে এই বহিৰাগত ব্যক্তিসকলে যাতে কেতিয়াও কোনো কাৰণত আমাৰ অসমীয়াৰ ওপৰত যাতে প্ৰভুত্ব বিস্তাৰ কৰিব নোৱাৰে, আমি যাতে তেওঁলোকৰ ওচৰত আঁঠু কাঢ়ি ভাত খাবলগীয়া নহয়, সেইটো কাৰণে আমি বিলাচী থানা অসমৰ তৰফৰ পৰা সমগ্ৰ অসমবাসীক এটা অনুৰোধ কৰিব বিচাৰিছোঁ যে অসমৰ বিশেষ ঠাই গুৱাহাটীত যি আগ্ৰাসন চলিছে, সেই আগ্ৰাসনৰ পাৰ্চেণ্টেজ বাকী জিলাবিলাকৰ তুলনাত বহুত বেছি গুৱাহাটীত। গতিকে গুৱাহাটীত আমাৰ অসমীয়া স্থানীয় থলুৱা ব্যক্তিসকলে ইতিমধ্যে পেটৰ ভাতৰ কাৰণে যি কুঁহিয়াৰ দোকানখন দিছিলে, উক্ত দোকানখনৰ কাৰণে পাঞ্জাৱৰ এজন সিং উপাধি ব্যক্তিৰ পৰা পাৰ্মিশ্যন ল'বলগীয়া হয়। গতিকে উক্ত কামৰূপ জিলা পৰিষদত অজয় সিঙৰ নামত 3-4খনকৈ দোকান আছে বুলি ইতিমধ্যে আমি অভিযোগ পাইছোঁ। গতিকে উক্ত ঠাইত যিজন আমাৰ খিলঞ্জীয়া যুৱকে দোকান দি আছিলে, সেই দোকান দি থকা ব্যক্তিজনক আমাৰে অসমীয়া ল'ৰাই
অজয় সিঙৰ নেতৃত্বত আহি মাৰধৰ কৰা, অজয় সিঙৰ নেতৃত্বত আহি তেওঁৰ দোকানখন ভাঙি পেলাই দিয়া, কুঁহিয়াৰ পেলাই দিয়া, তাত বিকিবলৈ অহা চৰবতৰ বটল পেলাই দিয়া, সেই যি বিষয় বা যি ভিডিঅ' আমাৰ লগত আছে, যি প্ৰমাণ আছে, ই কিন্তু সঁচাকৈ দুখনীয়। এতিয়া যদি আমাৰ অসমীয়া মানুহে যদি নিজৰ যদি বংগৰ লগত যদি লাগি থাকে, এতিয়া এইটো মুহূৰ্তত কি হ'ব, বহিৰাগত মানুহে সুবিধা পাব। গতিকে অসম পুলিচ প্ৰশাসনে হওক বা অসম চৰকাৰ হওক বা অসমবাসীক আমি এটা কথাই ক'ব বিচাৰিছোঁ যে আমাৰ যি এটা ঢিলা স্বৰূপ, এই স্বৰূপটোৰ কাৰণে কিন্তু আহি থকা দিনত এই বহিৰাগত বণিক গোষ্ঠীয়ে কিন্তু আমাৰ মূৰৰ ওপৰত যে তেওঁলোকে ভৰি থ'ব, ই কিন্তু ইতিমধ্যে প্ৰমাণ হৈ গৈছে। ধন্যবাদ। আমাৰ প্ৰথম কথা হ'ল, ইয়াত কল্যাণ ভাগৱতী নামৰ যিজন কংগ্ৰেছী যুৱ কংগ্ৰেছী নেতা আছে, ভূপেন বৰাই ইয়াত তেওঁক গুণ্ডা সজাইছে, গুণ্ডা পুহি ৰাখিছে নেকি? আমাৰ তাত প্ৰশ্ন আছে। ভূপেন বৰাই ইয়াত গুণ্ডা পুহিছে নেকি? আমাৰ তাত প্ৰশ্ন আছে। আৰু যদি কংগ্ৰেছী ল'ৰাই যদি আমাৰ ল'ৰাৰ ওপৰত আক্ৰমণ কৰে, প্ৰত্যাক্ৰমণ হ'ব। এইটো চিধা কথা, প্ৰত্যাক্ৰমণ হ'ব। আমাৰ ল'ৰা মনে মনে বহি নাথাকে, আমাৰ ল'ৰাই পিটিব, আমাৰ ল'ৰাইও পিটিব, আমাৰ ল'ৰাও মাৰিব, প্ৰয়োজন আমাৰ ল'ৰা জেললৈ যায় আৰু জেললৈ গৈয়ে আছে। আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰীলৈ এটা অনুৰোধ আছে। এই অনুৰোধটো হৈছে এটাই যে আমাৰ যদি অসমীয়া খিলঞ্জীয়া মানুহে যদি 4 ফুটৰ এডোখৰ জেগা লৈ যদি এখন কুঁহিয়াৰ ৰসৰ দোকান দিব নোৱাৰে, তেতিয়াহ'লে আপুনি মুখ্যমন্ত্ৰীক আদিৰ পৰা পদত্যাগ কৰক। আপুনি যদি খিলঞ্জীয়াক যদি ৰক্ষণাবেক্ষণ দিব নোৱাৰে, আপুনি মুখ্যমন্ত্ৰীক আদিৰ পৰা পদত্যাগ কৰক। আৰু আপুনি যে কৈ থাকে আপুনি চবকে সুৰক্ষা প্ৰদান কৰিছে, কেইজনক সুৰক্ষা প্ৰদান কৰিছে? আমাৰ প্ৰশ্ন আছে আমাৰ। আৰু দ্বিতীয় কথা হৈছে, আপুনি যদি অসমীয়া খিলঞ্জীয়া জনগণক সুৰক্ষা দিব নোৱাৰে, আপোনাক কিন্তু সৰ্বকালৰ মিথ্যাচাৰী মুখ্যমন্ত্ৰীৰূপে অসমৰ খিলঞ্জীয়া জনগণে কিন্তু মাফ নকৰিব। এই কথাটো মনত ৰাখক। আৰু বৈশিষ্ট্য আৰক্ষী থানালৈ আমাৰ এটা অনুৰোধ আছে। আপুনি যে এই যে কল্যাণ ভাগৱতী নামক গুণ্ডাটোক ৰসগোল্লা খুৱাই যে ঘৰলৈ পঠিয়াই দিলে, আৰু যে 2টা বজাত যে পঠিয়াই দিলে, কেইটকা ঘোচ ল'লে? আমাৰ তাত কথা আছে। কেইটকা ঘোচ পালে আপুনি? কেইটকা ঘোচ লৈ আপুনি ঘৰলৈ পঠিয়াই দিলে? আমাৰ প্ৰশ্ন আছে। আৰু এতিয়া আমি এটা কথা কৈছোঁ, 48 ঘণ্টাৰ ভিতৰত কল্যাণ ভাগৱতীকো গ্ৰেপ্তাৰ কৰিব লাগিব, গ্ৰেপ্তাৰ কৰিব লাগিব। খবৰদাৰ আমাৰ ল'ৰাক মাৰি তুমি গুৱাহাটীত টিঘিল ঘিলাই ঘূৰি থাকিবা, নহ'ব। আৰু DGP GP সিং ৰাঘৱেলে আমাৰ এটা অনুৰোধ আছে। সেই অনুৰোধটো হৈছে এইটো, আপুনি যে কয় আপোনালোকৰ স্মাৰ্ট পুলিচ, খবৰদাৰ আপোনাৰ এটাও স্মাৰ্ট পুলিচ ইয়াত নাই। কাৰণ আজিলৈকে অসমৰ প্ৰতিখন থানাত এজাহাৰ লিখা এজন পুলিচ নাই। আপুনি দৰকাৰ হ'লে আপোনাৰ এটা স্পেচিয়েল টিম বনাই আপুনি ঘূৰাওক, আৰু আপুনি চাওক যে আপোনালোকৰ থানাই এজাহাৰ লিখা এজন পুলিচ আছে নাই। কাৰণ অসমৰ দুখীয়া জনগণ, নপঢ়া নুশুনা মানুহ বহুত আছে, যি টিপ চহী মাৰে, তেওঁ এখন এজাহাৰ লিখিব নোৱাৰে। গতিকে আপোনাৰ থানাবিলাকত এজাহাৰ লিখা এজন পুলিচ দিয়ক। আৰু 48 ঘণ্টাৰ ভিতৰত এই কংগ্ৰেছী গুণ্ডাটোক, এই যে কংগ্ৰেছৰ গুণ্ডাটো যে ভূপেন বৰাই যে পুহি ৰাখিছে, তাক গ্ৰেপ্তাৰ কৰিব লাগিব। আৰু যদি গ্ৰেপ্তাৰ কৰিব নোৱাৰে বৈশিষ্ট্য থানাই, তেতিয়াহ'লে আমাৰ সৈনিকসকলে ধৰি আনি গতাই দিব 48 ঘণ্টাৰ ভিতৰত। সেই কথাটো কিন্তু জনাই দিছোঁ স্পষ্ট। ধন্যবাদ। কল্যাণ ভাগৱতী এজন বৰ্তমান ধৰণীয়া গুণ্ডা। এতিয়া কল্যাণ ভাগৱতী হৈছে ভূপেন বৰাই ইয়াত পুহি ৰখা এটা গুণ্ডা, আৰু এজন অনাঅসমীয়াৰ হৈ মাত মাতা দালাল এজন। আৰু আগত বীৰ লাচিতনাথ থাকোঁতে তেওঁৰ কথা বেলেগ আছিলে। এতিয়া তেওঁ কোনো বীৰ লাচিতনাথ সৈনিক নহয়, কোনো পদবীত নাই। কিন্তু তথাপিও তেওঁ বীৰ লাচিত সেনাৰ সৈনিক বুলি তেওঁ লিখি থোৱা আমাৰ দৃষ্টিগোচৰ হৈছে। সেইটো তেওঁক সামাজিক মাধ্যমৰ পৰা আঁতৰাই দিবলৈ আমি অনুৰোধ জনাইছোঁ, অতি শীঘ্ৰে আঁতৰাই দিবলৈ আমি অনুৰোধ জনাইছোঁ। আৰু 48 ঘণ্টাৰ ভিতৰত এই গুণ্ডাটোক যদি বৈশিষ্ট্য আৰক্ষী থানাই যদি আটক কৰিব নোৱাৰে, বীৰ লাচিতনাথ অসমৰ সৈনিকে তাক গতাই দিব আৰক্ষীৰ ওচৰত। এইবাৰ আপোনালোক ফোন এটা কথা মই কওঁ হা, আপুনি যিটো প্ৰশ্ন উত্থাপন কৰিছিল, পুৰণা এজন সৈনিক হিচাপে চিনি পাওঁ। ঘটনাৰ আগদিনাখন কল্যাণ ভাগৱতীয়ে মোক ফোন কৰিছে, জ্যোতিষ্মান দা আপুনি এই ঘটনাটোৰ পৰা আঁতৰি দিয়ক। মই সুধিলোঁ কিহৰ কাৰণে? মই দেখা পালে যে তেওঁ এতিয়া বৰ্তমান তেওঁৰ চৰিত্ৰটো হৈছে এজন ভেৰণীয়া গুণ্ডাৰ। তেওঁ অজয় সিঙৰ বাহিনীৰ গুণ্ডা হিচাপে মোক ফোন কৰিছিল আঁতৰি দিবৰ কাৰণে। আৰু আপোনালোকক কওঁ যে ভাড়াপতি অলৰেডি বীৰ লাচিত সেনা তাত যোৱাৰ আগতে কল্যাণ ভাগৱতীয়ে গৈ পেলাই মীমাংসা কৰিব যোৱাৰ আগতেই কল্যাণ ভাগৱতীয়ে এই খাউন নামৰ ব্যক্তিজনক দম দি থৈ আহিছে প্ৰথম দিনাখন হা। তাৰপিছত আমি মীমাংসা কৰি আহিম বুলি অহাৰ পিছতো আমি গৈ পোৱাৰ আগতে গৈ পেলাই খাউণ্ডক গৈ তেওঁ প্ৰথম হাত উঠাইছে। মই কল্যাণ ভাগৱতীক এইটোৱে ক'ব বিচাৰোঁ যে তুমি আঁতৰি থাকা ইয়াৰ পৰা, নহ'লে ফলাফল তোমাৰ নিজৰ হ'ব, তুমি ভুগিবা। নাই, তেওঁ ইতিমধ্যে পলিটিক্সত গৈছে। কংগ্ৰেছত যোৱাৰ আগত তেওঁ AGPত গৈছিলে, AGP পদত্যাগ কৰি এতিয়া তেওঁ BJP যুৱ নেতা, কংগ্ৰেছৰ যুৱ নেতা। আমাৰ সংগঠন তেওঁ এৰাৰ প্ৰায় 1 বছৰ হৈছে। যোনটো এতিয়া প্ৰচাৰ কৰি থকা বুলি কৈছে যে কল্যাণ ভাগৱতী এতিয়াও লাচিত সেনাৰ কোনোবা সদস্য বুলি প্ৰচাৰ কৰিছে, আজিৰ দিনটোত যে অভিযোগটো আহিলে, ইয়াৰ পূৰ্বে এবছৰ আগতে আপোনালোকে অভিযোগ আনিব লাগিছিলে,
নাই কল্যাণ ভাগৱতী ইতিমধ্যে যে কংগ্ৰেছত আছে গোটেই তেওঁ আপুনি সকলোৱে জানে আৰু আপুনি ফটো যেন ফেচবুক একাউণ্ট আপুনি ভালকৈ চালে দেখা পাব তেওঁ ইতিমধ্যে সামাজিক মাধ্যম প্ৰকাশো পাইছে প্ৰকাশো পাইছে আপোনালোকৰ বাতৰিও হৈছে